দূৰলৈ যাবলগীয়া হয় মাত্ৰ এইটো জানিবলৈ যে ওচৰত কোন আছে। সময় আপোনাৰ হয়, যদি বিচাৰে সোণ বনাই লওক আৰু নহ'লে শুই শেষ কৰি দিয়ক। সময় পৰিৱেশ পৰিস্থিতি চাই সলনি হয় আৰু আপোনবোৰ সলনি হয় সুযোগ চাই। বেয়া কৰিবলৈ যদি মন যায় তেন্তে কাইলৈ পিছুৱাই দিয়ক আৰু ভাল কৰিবলৈ যদি মন যায় তেন্তে আজিয়েই কৰি দিয়ক। পিঠিখন সদায় শক্তিশালী হ'ব লাগে, কাৰণ প্ৰশংসা আৰু প্ৰতাৰণা দুয়োটাই মানুহে পিঠিৰ পিছৰ পৰাই কৰে। সত্যই কথা কোৱাৰ ব্যৱহাৰেই নাজানে, আৰু চাওকচোন মিছলীয়ে কিমান ধুনীয়া কয়। এইটো সেইটো সময় হয় য'ত নিৰ্দোষীক মূৰ্খ বুলি কোৱা হয়। সময় আৰু টকালৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ যিবোৰ বস্তু গণিব পৰা যায় নিশ্চয়কৈ সেইবোৰ শেষ হৈ যায়। পিতৃ মাতৃৰ কথা সকলোৰে বেয়া লাগে আৰু পিতৃ মাতৃৰ সম্পত্তি সকলোৱে ভাল পায়। আধা জীৱন শেষ কৰি পেলালোঁ আমি পঢ়োতে, কিন্তু ইজনে আনজনক অপমান কৰাৰ বাহিৰে একোৱেই নিশিকিলোঁ। ঘৰৰ কিছুমান দায়িত্বই ৰাতি শুবলৈ নিদিয়ে, ৰাতি টোপনি নোযোৱা প্ৰতিজন ল'ৰা প্ৰেমিক নহয়। ভৰসাই আমাক কেতিয়াও এৰি নাযায়, মাত্ৰ আমিহে ভৰসা এৰি দিওঁ। পৃথিৱীৰ সকলোতকৈ কঠিন কামৰ ভিতৰত এটা হ'ল জ্ঞানীসকলক বুজোৱা। মানুহ সলনি নহয়, মাত্ৰ নিলাজ হৈ পৰে। বেছিভাগেই সেইজন মানুহেই কলসৰীয়া হৈ থাকে যিয়ে শুদ্ধ ৰাস্তাটো বিচাৰি পায়।